নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক MD ক্ৰিয়েশ্যন এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি যিহেতু জানো চুলিৰ সমস্যা শীতকালত অধিক হোৱা দেখা যায়, সেয়েহে শীতকালত চুলিৰ কেনেদৰে যত্ন ল'ব লাগে সেই সম্পৰ্কে ক'বলৈ ওলাইছোঁ। আৰু আপোনালোকে যদি এই কথাখিনি গুৰুত্ব সহকাৰে শুনে, তেতিয়াহ'লে আপোনালোকৰ শীতকালত চুলিৰ সমস্যাৰ পৰা আপোনালোক বাচি থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্টটো কৰি সুধিব পাৰে। ধন্যবাদ। চুলি হৈছে আমাৰ দেহৰ এক অবিচ্ছেদ্য অংগ। চুলি থাকিলে জীৱনটো সুন্দৰ আৰু আৰামদায়ক হয়। চুলিয়ে ৰ'দ, গৰম বতাহৰ পৰা মূৰটো ৰক্ষা কৰে, ছালত পুষ্টি, তেল, পানী আদি যোগান ধৰাত সহায় কৰে। কিন্তু আমাৰ এই শীতকালত এনেকুৱা ধৰণৰ হয় যে চুলিয়ে কিছুমানৰ সৰা দেখা যায় বা উফিৰ সমস্যা বহুতৰে হোৱা দেখা যায়। সেয়েহে যদি কেইটামান টিপছ মানি চলা হয়, তেতিয়া এই ঠাণ্ডা দিনতো বা শীতকালতো চুলি সুন্দৰ আৰু সুস্বাস্থ্যভাৱে ৰখাটো সম্ভৱ হৈ উঠে। চুলিৰ নিয়মিত আৰু সুযত্নৰ প্ৰয়োজন হয়। চুলি দীঘলেই হওক বা চুটিয়েই হওক, সপ্তাহত কমেও 3 বাৰকৈ ৰাতি নাৰিকল তেল লগাই থ'ব লাগে আৰু পিছদিনা ৰাতিপুৱা হাৰ্বেল শ্বেম্পুৰে ধুই পেলাব লাগে। এটা কথা, যিহেতু চুলিৰ বেছিভাগ শ্বেম্পুতে ছালফেট থাকে, তেনে শ্বেম্পু ব্যৱহাৰ নকৰাতকৈ গ্লিচাৰিনযুক্ত শ্বেম্পুৰে চুলিৰ ভিতৰৰ আৰ্দ্ৰতা ৰক্ষা কৰে। সেয়েহে শীতকালত ছালফেটমুক্ত অৰ্থাৎ গ্লিচাৰিনযুক্ত শ্বেম্পুহে ব্যৱহাৰ কৰা উচিত। কণ্ডিচনাৰে চুলিৰ গুৰিত এটি সুৰক্ষা স্তৰ তৈয়াৰ কৰে। তাৰ ফলত চুলিৰ আৰ্দ্ৰতা সহজে দূৰ নহয়। সেয়েহে শীতকালত মূৰ ধোৱাৰ পাছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো অতি আৱশ্যক। সদায় জীৱন চৰ্চা অনুসৰি শ্বেম্পু ব্যৱহাৰ কৰা উচিত। যদিহে কোনো মহিলাই প্ৰতিদিনে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, চুলি খোলা কৰি ৰাখে, তেওঁ প্ৰতিদিনে বা এদিনৰ অন্তৰে অন্তৰে শ্বেম্পু কৰিব লাগে। আনহাতে বেছিভাগ সময় ঘৰত থকা মহিলাই ঘনাই শ্বেম্পু কৰিলে চুলিৰ ক্ষতিহে হ'ব পাৰে। তিতা চুলি ড্ৰায়াৰৰ সহায়ত শুকুৱাটো উচিত নহয়। ই চুলি ৰুক্ষ কৰি তোলে। তাৰ বিপৰীতে প্ৰাকৃতিকভাৱে চুলি শুকাবলৈ দিয়া উচিত। চুলিত সপ্তাহত এবাৰ গৰম তেল টাৱেলৰ দ্বাৰা কণ্ডিচনিং কৰিব লাগে। ইয়াৰ বাবে প্ৰথমে মূৰত ঘঁহা তেল চুলিৰ গুৰিত লগাই মালিচ কৰিব লাগে। টাৱেল এখন গৰম পানীত ডুবাই চেপি মূৰত মেৰিয়াব লাগে। তাৰ পাছত চেঁচা হ'লে খুলি দিব লাগে। হেনাৰ লগত কণী আৰু পানী মিহলাই লেপ তৈয়াৰ কৰি ফ্ৰিজত ৰাখি চেঁচা হ'ব দিব লাগে। তাৰ পাছত চেঁচা হ'লে চুলিৰ গুৰিত লগাই আধা ঘণ্টামান ৰাখিব লাগে। প্ৰথমতে পানীৰে ধুই তাৰ পাছত হাৰ্বেল শ্বেম্পুৰে মূৰ ধুব লাগে। দেখিব, তেনে কৰিলে চুলি সৰা বহুত পৰিমাণে বন্ধ হ'ব আৰু নতুন চুলিও গজাত সহায় হয়।